হাই নমস্কাৰ গুড মৰ্নিং ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এয়া মই সাজিকাছি ওলাই যাব ওলাইছে কিবা অৰুণোদয় মিটিং আছে তাৰে ওলাই গৈছিলোঁ কিন্তু মিটিং নহ'লে ঘূৰি আহি দেখিলোঁ মাতুৱে ভাত ৰান্ধি আছে সেই বোলো অকণ ভিডিঅ' কৰোঁ তাৰপিছত আৰু ইফালে চাওকচোন আমাৰ ল'ৰা ইমান কিউট লাগি শুই আছে বোলো আপোনালোকক অকণ দেখাই দিওঁ ক'বই নোৱাৰে সি আঁঠুৱা তলত সোমাই আৰু আমাৰ ল'ৰা এয়া বাপেকৰ লগত কিবা লাগি আছে ইফালে খুৰীয়ে কমলাৰ জুতি লৈ আছে তাৰপিছত আমাৰ পুৰণা ঘৰটো ভাঙিছে যে অকণমান স্মৃতি হিচাপে ৰাখি দিওঁ এই ঘৰটোতে আছিল ইমান মৰমৰ 6টা বছৰ পাৰ কৰিছিলোঁ ফুলজোপা চাকচোন ইমান ধুনীয়া এই ফুলজোপা যদি কেনেবা কাটিব লগা হয় কিমান বেয়া লাগিব হয়নে তাৰপিছত আমাৰ এই গেৰেজ ঘৰটো সম্পূৰ্ণ হোৱাই নাই এই চাকচোন এয়া তাইও গৈছিলে কিন্তু আহি মানে হেৰি কৰিব পৰা নাই কাপোৰ সলাই নাই এইফালে আকৌ ভাবিলোঁ চাহ অকণ খাই লওঁ নিজেও খাওঁ লগতে বেলেগকো দিওঁ মানে খুৰী মাহী মা এনেকৈ বহি আছিলে পাপা সকলোকে দিলোঁ তাৰপিছত আমি আৰু এই দুপৰীয়া ভাত সাজৰ সৈতে আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ এই দালি বটা আপোনালোকে খাবচোন ইমান ভাল লাগে খাই